নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকে স্বাগতম কৰিছোঁ। আজিৰ দিনটো এটা আমাৰ চবৰে কাৰণে স্পেচিয়েল দিন, কাৰণ আমি আজিৰ দিনটোত শিক্ষকসকলৰ শ্ৰদ্ধা কৰিব লাগে। আমাৰ শিক্ষাগুৰুসকল যাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিছোঁ, আজিৰ দিনটো দেখিবলৈ পাইছোঁ, সেইসকলক আজিৰ দিনটো বিশেষভাৱে আজি আমি সন্মান প্ৰদৰ্শন কৰিব লাগে। তেওঁলোকক এবাৰ হ'লে মনত পেলাব লাগে, কাৰণ যে আমাৰ জীৱনত তেওঁলোকৰ অৱদান খুবেই বেছি। এতিয়া মই এটা কথা আপোনালোকক কওঁ যে আমি শিক্ষক দিৱস বুলি ক'লে জাষ্ট সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়, সেইখিনি কথাই জানো। তাত বাদে আমি আৰু কি জানো? যিহেতু আজি শিক্ষক দিৱস আৰু নিজেও এজন শিক্ষক, গতিকে প্ৰাইভেট স্কুলত হ'লে হয়তো শিক্ষকে দেখোন, কাৰণ বহুতে ভাবে কি বোলে চৰকাৰী খণ্ডৰখিনিহে শিক্ষক, মানে বাকী প্ৰাইভেট স্কুলৰবিলাক শিক্ষক নহয় মানে। গতিকে যিকোনো নহওক বাৰু, বেলেগে যি ভাবে সেইটোৰ লগত কোনো মতলব নাই, কিন্তু যিকোনো নহওক নিজৰ যিহেতু এজন শিক্ষক, চ' আজিৰ দিনটো কিবা এটা মানে বেলেগ এটা ফিলিং মানে আজিৰ দিনটোৰ কাৰণে। কাৰণ এজন শিক্ষক আৰু শিক্ষক দিৱসত নিজে শিক্ষকৰ সন্মান পোৱাটো খুব বেছি ডাঙৰ কথা। খুব কম মানুহে এনেকুৱা এটা সন্মান পায়। তো আজি ভিডিঅ'টো মই বহুতখিনি কথাই মনৰ কথা ক'ম আপোনালোকক। চ' আজিৰ দিনটোত যদি কোনোবাই সোধে, তেনেহ'লে প্ৰথমতে শিক্ষক দিৱস বুলি ক'লে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কথাটোৱে মনলৈ আহে, কাৰণ তেওঁ অবিহনে শিক্ষক দিৱস নহয়, কাৰণ তেওঁৰ সন্মানৰ কাৰণে শিক্ষক দিৱস পালন কৰা হয়। এতিয়া আজিৰ দিনটো কিয় স্পেচিয়েল মই কৈ আছোঁ, কাৰণ বহুতে যদিহে কোৱা হয় শিক্ষক দিৱসৰ বিষয়ে দুআষাৰ কোৱা, তেনেহ'লে আমাৰ জাষ্ট চিম্পলি আজিৰ দিনটো শিক্ষক দিৱস, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ কাৰণে শিক্ষক দিৱস পালন কৰা হয়, জাষ্ট সেইখিনিয়ে কয়। কিন্তু শিক্ষক মানেনো কি? আমি সৰুৰ পৰা আহিছোঁ যে শিক্ষক দিৱস, কিন্তু শিক্ষক এজননো কাক কয়? নে চৰকাৰী স্কুলত চাকৰি কৰাখিনিকে শিক্ষক বুলিয়ে কয়, নে প্ৰাইভেটখিনিক নহয় নেকি? যাৰ মানে কি কোচিং চেণ্টাৰ আছে তেওঁলোকক শিক্ষক বুলি নক'ব নেকি? তো শিক্ষকনো কাক কয়? এজন শিক্ষক হ'বলৈ হ'লে তেওঁনো কি গুণৰ অধিকাৰী হ'ব লাগে? এজন শিক্ষক হ'বলৈ হ'লে তেওঁনো কেনেকুৱা ধৰণৰ এটা মানে মাইণ্ড থাকিব লাগে? সেইখিনি কথা মই আপোনালোকক এইটো ভিডিঅ'ত ক'ম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। একদম সহজভাৱে যদি আমি কথাটো বুজিবলৈ যাওঁ, যেনেকৈ ইঞ্জিনৰ কাম কৰা এজনক ইঞ্জিনিয়াৰ বুলিয়ে কয়, শিক্ষক এজনক কয় যিজনে শিকায় তেওঁকে শিক্ষক বুলিয়ে কয়, নহয় জানো? কিন্তু তেনেকুৱা নহয়। শিক্ষক যাক কয় সেইটো কনচেপ্ট একদমেই বেলেগ। আজিকালি কি হয়, চবৰে দৰে শিক্ষকসকলৰ পেচাদাৰী হৈ উঠিছে। মানে কি হয়, মানে চাকৰিৰ আশাত শিক্ষক হ'বলৈ আহে নে শিকোৱাৰ আশাত শিক্ষক হ'বলৈ আহে, মানে ধৰাটোৱে টান। কাৰণ এনেকুৱা বহুত দেখা পাইছোঁ যিসকলৰ মানে চাকৰিৰ কাৰণেহে শিক্ষক হৈছে, মানে চাকৰি লাগে সেইকাৰণে মানে বাধ্য, মানে শিক্ষক হ'বলৈ বাধ্য, মানে মনৰ পৰা ইচ্ছা নাই শিক্ষক হ'বৰ কাৰণে, কিন্তু চাকৰি এটা লাগে সেইকাৰণে মানে টেট কিবাকৈ আৰু দিলে আৰু পাছ কৰিলে আৰু চাকৰিটো ল'লে, মানে এনেকুৱা এটা মাইণ্ডছেট, জাষ্ট এটা মানে চেলাৰীটো পাই থাকিব লাগে, য'তে যি হৈ থাকে হওক, মানে ল'ৰা ছোৱালী কি হয় কি পাত্তা যায়, মানে চেলাৰীটো ঠিকমতে পাই থাকিলেই হ'ল। কি চৰকাৰী মানে বেছিভাগ আমি চৰকাৰী খণ্ডত এনেকুৱা এটা দেখা যাওঁ, কাৰণে চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাটো আমি সকলোৱে এটা গমেই পাই উঠিছোঁ কিমান পিছ পৰি গৈছে। আমি কেনেকুৱা এটা শিকিছিলোঁ, আমি কেনেকুৱা এটা মানে কিমান কৰি এটা শিকিছিলোঁ, সেই পৰিৱেশটো এতিয়া দেখা নাযায়। কাৰণ এতিয়া জাষ্ট ল'ৰা ছোৱালী স্কুলত যায় যদিও কোনটো ক্লাছৰ আছে, ৰোল নাম্বাৰ কি, সেইখিনি কথাই পাহৰি গৈছে। নিজৰতো পাঠ্যক্ৰমটোতো বাদেই দিয়ক, কিবা এটা যদি কুৱেশ্যন সোধে সেইটোতো বাদেই দিয়ক, তাৰে এনচাৰ যি আপুনি পাব, কিন্তু আপুনি যদি ৰোল নাম্বাৰটো সোধে যে ভাইটি তোমাৰ ক্লাছত ৰোল নাম্বাৰটো কি, সেইটোৱে ক'ব নোৱাৰে। এটা কথা আমি মানিবই লাগিব যে বৰ্তমান সময়ত ব্যক্তিগত খণ্ডত শিক্ষা ব্যৱস্থাটোত বাহিৰে চৰকাৰী খণ্ডৰ যিটো শিক্ষা ব্যৱস্থা আছে সেইটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। চৰকাৰে যিমানে দাবী নকৰক কিয়, চৰকাৰে যিমানে সা সুবিধা নিদিয়ক কিয়, গোটেইখিনি যেন মানে অৰ্থহীন। এইফালে চাওক, মই এইফালে আপোনালোকক দেখা দিছোঁ কিমান কি আপোনালোকে দেখা পাইছে, এইখনো এখন স্কুল, কিন্তু এইখন স্কুলত আপুনি বিশ্বাস নকৰিব মাত্ৰ 7জন ষ্টুডেণ্ট আছে, মাত্ৰ 7জন, কিন্তু মানে তাৰে শিক্ষকে 40-50 হাজাৰ টকা চেলাৰী পাই আছে। চ' আপোনালোকে ভাবি চাওক যে আমাৰ ইয়াত কেনেকুৱা মানে এটা হেৰিত চলি আছে। আমি কোনেও নামাতো, আমাৰ সকলোৱে জানে যে আমি সকলোৱে আমাৰ পৰিস্থিতিটো আমি সকলোৱে গম পাওঁ, কিন্তু আমি শিক্ষক দিৱসৰ দিনাহে আমি মনত পেলাওঁ, বাকী সময়ত আমি চবেই চুপচাপ হৈ থাকোঁ, আমি কোনো মাত নামাতো এইবিলাক সমস্যাৰ বিষয়ে। যে আমাৰ যাক আমি ভৱিষ্যত বুলিও কওঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাক ভৱিষ্যত বুলিও কওঁ, আমাৰ দেশৰ ভৱিষ্যত
দেশৰ ভৱিষ্যত এনেকুৱা এটা কণ্ডিশ্যনত পঢ়িব, এনেকুৱা এটা কণ্ডিশ্যনত আমাৰ ভৱিষ্যত প্ৰজন্ম এনেকুৱা আমাৰ দেশ আগবঢ়াই নিব। ভাবক আপোনালোকে। আচলতে ডক্তৰ এজনৰ ৰোগী এজনক লৈ যিমানখিনি দায়িত্ব থাকে, যিমানখিনি ৰেছপনচিবিলিটি থাকে, সিমানখিনি ৰেছপনচিবিলিটি যদি এজন শিক্ষকৰ ছাত্ৰৰ প্ৰতি হ'ল হয়, তেনেহ'লে হয়তো আজিৰ এইখিনি সময় আমি দেখিব নাপালোঁ হয়, য'ত মানে যদি চৰকাৰী এখন স্কুলত যায় বৰ্তমান একদম অৱস্থা আপোনালোকৰ মানে কি ক'ম আৰু উপায় নাই। মানে সপ্তাহত এদিন আহে বা দুদিন আহে প্ৰধান শিক্ষক, আৰু শিক্ষক যদি 5জন আছে, ল'ৰা ছোৱালী আছে 10জন বা 15জন। কিয় হৈছে আজিৰ এইটো অৱস্থা? কোনেও মাতিব নিবিচাৰে। কিন্তু আমি সকলোৱে জানো অৱস্থাটোৰ বিষয়ে কিয় হৈ আছে, কিন্তু মাতিবলৈ সাহস নকৰে। ক'ভিড পৰিস্থিতিৰ মাজতে ব্যক্তিগত খণ্ডৰ বহুতখিনি স্কুলে বহুত চেষ্টা কৰিছে যে ছাত্ৰ ছাত্ৰী যাতে শিক্ষাখিনি যাতে মিছ নহয়, তেওঁলোকে যাতে উচিত শিক্ষাখিনি পাই থাকিব পাৰে ক'ভিড পৰিস্থিতি হ'লেও। কিন্তু আনহাতে আমি যদি চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আমি ক্ষেত্ৰত দেখা পাইছোঁ, বেছিভাগ বিদ্যালয় শুই বহিয়ে কটালে। স্কুলৰ বাৰান্দাই দেখা নাপালে কিছুমান স্কুলৰ শিক্ষকে। ছাত্ৰ ছাত্ৰীতো খবৰ ৰখা বাদেই দিয়ক, কিন্তু ঘৰতে বহি মানে দৰমহা গণি আছে, কিন্তু ছাত্ৰ ছাত্ৰীক জাষ্ট এখন 15দিনীয়া হোমৱৰ্ক কপি দিয়া সামৰিছে। এনেকৈ চলি আছে চৰকাৰী। বহুত বৰ্তমান চাকৰি প্ৰত্যাশী যুৱক যুৱতীয়েও এই শিক্ষক বৃত্তিটোকো এটা চাকৰিয়ে কৰি পেলাইছে। বাৰু যিকোনো হওক, চাকৰিটো চবকে লাগিব বাৰু, কিন্তু শিক্ষক বস্তুটো এটা বেলেগ বস্তু। শিক্ষক মানে শিকোৱা যায়, শিকায়, তাকে শিক্ষক বুলি ক'ব নোৱাৰি। শিক্ষক হ'ব লাগিলে বহুতখিনি গুণৰ দৰকাৰ হয়, আৰু সেই গুণখিনি সেইজন মানুহৰ তাত থাকিব লাগিব, তেতিয়াহে তাক শিক্ষক বুলি ক'ব পৰা যাব সেইজন মানুহক। মানে যদি তেওঁ এনে চাকৰিটোৰ কাৰণে যদি শিক্ষক হৈছে, তেওঁ শিক্ষক বুলি ক'ব নোৱাৰি আচলতে। কাৰণ তেওঁ যদি অকল এটা চাকৰি পোৱাৰ আশাৰ কাৰণে যদি শিক্ষক হৈছে, তেনেহ'লে তেওঁক কেনেকৈ শিক্ষক বুলি ক'ব কওকচোন? যদি তেওঁৰ মাজত যদি শিক্ষক হোৱাৰ যদি যিটো মানসিকতা, শিক্ষকৰ যদি মানসিকতা যদি নাথাকে, মানুহক কেনেকৈ ৰেচপেক্ট কৰিব লাগে সেইখিনি ৰেচপেক্ট যদি তেওঁৰ মাজত নাথাকে, বা তেওঁ যদি মানে তেওঁ যদি যিটো মানে শিক্ষক হোৱা যিটো এটা গুণ, সেই গুণটোৱে যদি নাথাকে, তেওঁ শিক্ষক বুলি ক'ব পাৰিনে? চ' মোৰ আজিৰ দিনটোত ক'বলগীয়া এইখিনি আছিল শিক্ষক দিৱস উপলক্ষে। চ' মই আশা কৰোঁ আপোনালোকে মই যিখিনি কথা ক'লোঁ সেইখিনি আপোনালোকে বুজিব পাৰিছে, আপোনালোকে উপলব্ধি কৰিব পাৰিছে। চ' আহি থকা নতুন ভিডিঅ'ত পুনৰ লগ পাম।